এইটো 12 তাৰিখৰে ভিডিঅ' হয়। এডিটিং কৰিবলৈ সময় পোৱা নাছিলোঁ। মই ওলাইছিলোঁ এয়া পিঠাগুড়ি খুন্দিবলৈ, মানে 14 তাৰিখে আমাৰ ভাগৱত পাঠ আছিলে, গতিকে 12 তাৰিখে আমি বোৱাৰীসকলে ভাবিছিলোঁ যে তিলপিঠা আৰু পকা মিঠৈ বনাওঁ বুলি। তাৰ কাৰণে এতিয়া মই এয়া যাবলৈ লৈছোঁ পিঠাগুড়ি খুন্দিবলৈ। আৰু ঢেঁকীশালৰ পৰা আহিলোঁ, আহি পেলাই বাইদেৱে ক'লে বোলে তুমি ৰূপহীলৈ যোৱা, বজাৰ কেইটামান কৰি আনাগৈ, যিহেতু দুপৰীয়া তাতে খোৱা বোৱা হ'ব। গতিকে মই এতিয়া সকলোকে তাতে মানে থৈ পেলাই এয়া মই বজাৰ কৰিবলৈ আহিলোঁ। সকলো কামে কামে লাগি আছে। মই পটককৈ বজাৰকেইটা কৰি পেলাই এয়া পালোহি। লগতে আনিছোঁ নিমকি, বুন্দিয়া ভুজিয়া আৰু সকলোখিনি খোৱা বজাৰ। আৰু এতিয়া আমি সকলোৱে বহি লৈ পেলাই চাহ খাবলৈ লৈছোঁ। মোৰ আগতে এটা ইউটিউব চেনেল আছিলে কৃষ্ণা পাকঘৰ বুলি, তাত মোৰ এনেকুৱা বৌহঁতৰ প্ৰায়ভাগ ভিডিঅ' আছিলেই বাৰু, কিন্তু সেইটো ডিলিট কৰি দিলোঁ যে এতিয়া নতুনকৈ এটা মনো ভ্লগছ বুলি খুলিছোঁ। তাত আপোনালোকে হয়তো আহি থকা দিনত এনেকুৱা ভাল ভাল ভিডিঅ' পাই থাকিব। আৰু এতিয়া এয়া সকলোৱে কামত লাগি আছে, পিঠাগুড়ি খুন্দি আছে, লগতে ভাত বনোৱাও বনাই আছে, আৰু এয়া ডিম আলু বইল কৰিছে। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এইফালে তিল ভাজিবলৈ কেৰাহীটো গৰম কৰি লৈছে, তিলখিনিও ভাজি কৰি ৰেডি কৰি দি থৈ আহিলে। আৰু এতিয়া সকলোৱে খাই বৈ হ'ল, এতিয়া আমি খাবলৈ লৈছোঁ। আজি বনাইছে ভাত সাজত এয়া দাইলতে ঔটেঙা দিছে, লগতে ডিমৰ গ্ৰেভি বনাইছে। মানে সকলো কামে কামে লাগি আছোঁ যে, গতিকে বৰ বেছি এটা বনাবলৈ মানে আমাৰ সময় নহ'লগৈ। কাৰণ পিঠাগুড়ি খুন্দি পেলাই পিঠা বনাই আকৌ পকা মিঠৈৰ কাৰণে পিঠাগুড়ি খুন্দি আকৌ ভাজি পেলাই সকলোখিনি কৰালে অকণমান দেৰি হৈছে যে, সেইকাৰণে আমি ভাগ ভাগ কৰি পেলাই লোৱা হৈছে। ভাত বনোৱাই ভাত বনাইছে, পিঠা বনোৱাই পিঠা বনাইছে, খুন্দাই খুন্দিছে, লগতে লাড়ু বনোৱাই বনাইছে। সকলোৱে মকামিলাকৈ কামটো কৰি গ'লোঁ যে খুবেই ভাল লাগিছে আমাৰ কামটো কৰি পেলাই। আৰু এতিয়া খাই বৈ হ'ল, আমি সকলোবিলাক এতিয়া মানে বহিম অকণমান, বহি পেলাই তাৰপাছত আকৌ পিঠা বনোৱাত ব্যস্ত হ'ম। এয়া চাওকচোন, মোক একদম মানে ঘামি জিমি অৱস্থা নাই, একদম ক'লা মলা হৈ গৈছোঁগৈ। আৰু এতিয়া ভাত পানী খাই কৰি আহিলোঁ, তামোলো খাই কৰি হ'ল। লগতে এয়া বাক অকণমান ভিডিঅ' কৰিলোঁ, কাৰণ ইমান ধুনীয়াকৈ পিঠাকেইটা বনাই আছে চাওকচোন, দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয়নে। আৰু বা আগে ভাগে খালে, মানে আমি সকলোকে এটা টিপকে খুৱাই গৈছোঁ যে, গতিকে বাক আগে ভাগে বা খালে যে, এতিয়া তেওঁ পিঠা বনাই আছে। আৰু আমি এতিয়া লাড়ু বনাবলৈ লৈছোঁ। চাওকচোন কিমানখিনি মানুহ গোট খাইছোঁ লাড়ু বনাবলৈ, সঁচাই বহুত ফূৰ্তি লাগিছিলে। আৰু ওচৰতে আমাৰ বা বহি পেলাই আমাক হঁহুৱাই আছিলে। আৰু আমাক সেইদিনাখনৰ আমাক গোটেই মানে হেৰিটো খোৱাৰ খানাটো আমাৰ বায়ে দিছে। এয়া আমাৰ বাইদেউ হয়, আচলতে পেহী হয়, কিন্তু আমি মৰমতে বাইদেউ বুলিয়ে মাতোঁ। আৰু ভগৱানে তেওঁক ভালে কুশলে ৰাখক, কাৰণ ইমান আমাক ছাপোৰ্ট কৰে, এইবিলাক কামত আমাক বহুতখিনি সহায় কৰে। গতিকে তেওঁ সদায় আমাৰ মাজত এনেকৈয়ে থাকক। আৰু খুব ভাল লাগিছে, আমি বনাই আছোঁ, লগতে আমাক বাইদেৱে হঁহুৱাই আছে, এয়া টুলতে বহি আছে। আৰু ইমানেই ভাল লাগিছে, লগে ভাগে কাম কৰিলে বহুত ভাল লাগে। আৰু এইবোৰ কাম কৰিবলৈ অৱশ্যে মই বেয়া নাপাওঁ, মই বুলিয়েই নহয় আমাৰ গোটেইকেইজনীয়ে বেয়া নাপাওঁ। এইবিলাক কামত আমাৰ উৎসাহ দুগুণে বাঢ়ি যায়। ঘৰৰ কাম বন কৰি মেলি আহিও আকৌ পিঠা বনোৱাত ব্যস্ত, ভাবকচোন। সকলোৱেতো বোৱাৰীয়ে নিজৰ নিজৰ ঘৰখনত কাম বন কৰি মেলিও আহিব লগা হৈছে, তথাপিও সকলোৱে ইমানেই আগ্ৰহ চাওকচোন বাৰু আপুনি, কোনো যেনেকৈ পেলাব নোৱাৰে। আৰু এতিয়া এয়া বাইদেৱে ওপৰতে গনি আছে, আৰু এইফালে এয়া বনাই আছোঁ। মই বোলো অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাওঁ, মনটো ভাল লাগিব আমাৰো কেতিয়াবা দেখিলে। আৰু এয়া তিলপিঠা হৈ গ'ল, লগতে পকা মিঠৈ বনোৱা গৈছে। এয়া আপোনালোকক সেয়াও দেখাম, চাওকচোন কিমান ধুনীয়াকৈ তিলপিঠাখিনি হৈ গৈছে। আৰু আমাৰ পাতভাগ ভালে কুশলে হৈ গ'ল দেই, আৰু খুবেই ভাল লাগিলে, সকলোৱে মিলিজুলি কৰিলোঁ। কিন্তু অকণমান মনত দুখ এটা লাগিলে, যোন ঘৰ বাইদেউ আৰু ঘৰত বনালোঁ, তেওঁলোকৰ মানুহ ঢুকোৱাৰ কাৰণে তেওঁলোক মানে আমাৰ এই পাতভাগত আহিব নোৱাৰিলে, সেইটোৰ পৰা মনত বহুতেই দুখ লাগিছে। আৰু এয়া নামঘৰলৈ আহি পালোহি, আজি ভাগৱত পাঠ হয়, গতিকে অকণমান ভিডিঅ' কৰি পেলাই আপোনালোককো দেখাম বুলি ভাবিছোঁ। আৰু এতিয়া এয়া ভাগৱত পাঠ ভাগৰ কাৰণে নামভাগ আগতেও হৈ লৈছে, গতিকে নামভাগ চলি আছে। আমাৰ বা আহি পেলাই 9টাতে পালেহি, আৰু অহাৰ পাছত তেওঁ অকণমান জিৰণি ল'বলৈ গৈছে। গতিকে এতিয়া আমাৰ প্ৰাথমিকৰে আৰু আমাৰ ওচৰৰ প্ৰাথমিকৰে ভকতসকলে মিলি পেলাই নামভাগ চলাই নিছে। আৰু তেওঁ অলপ পিছতহে আমাৰ মাজলৈ আহিব, কাৰণ তেওঁ বহুত দূৰৰ পৰা আহিছে, তেওঁ অকণমান ভাগৰ লাগিছে। আৰু এতিয়া নাম শেষ হ'ল, নামৰ শেষত প্ৰসাদ এয়া বিতৰণ হৈ গ'ল, প্ৰসাদ খালোঁ। প্ৰসাদ খাই পেলাই এতিয়া অকণমান জলপান খাবলৈ লৈছোঁ, কিয়নো ভোকো লাগিছে আৰু চাউল সিজোৱাও আছে বাৰু। গতিকে এয়া আমি জলপান খাইছোঁ।
আৰু এতিয়া খাই বৈ হ'লহি আৰু এতিয়া আমাৰ বাপ আমাৰ মাজত আহিলে জিৰণি লৈ পেলাই, গতিকে তেওঁক আদৰণি কৰি নি পেলাই আমাৰ হেৰিয়ত বহাবলৈ লৈছে পাঠত। আৰু মই তেওঁ ভিডিঅ' লাষ্টত দি দিছোঁ, ইয়াতে মই এড কৰিছিলোঁ কিন্তু নহ'ল বাৰু, গতিকে লাষ্টলৈ দিছোঁ, আপোনালোকে চাব দেই সকলোৱে। আৰু এতিয়া বাপৰ কাৰণে বৌ আৰু মই ওচৰৰ দাদা এজনৰ ঘৰত এয়া ৰুটি বনাইছোঁ, কাৰণ তেওঁ অকণমান মানে খোৱা নাইকিয়া লঘোণে থকা দি আছে, গতিকে তেওঁৰ কাৰণে আমি ৰুটি লগতে এয়া গাখীৰ লৈছোঁ। আৰু চাওকচোন মোৰ একে ঘামি জামি অৱস্থাই নাইকিয়া। আৰু পাতভাগ আমাৰ শেষ হ'লহি, এতিয়া ভকতসকলক খুৱাই লৈছে, যিহেতু এওঁলোক বহুত দূৰৰ পৰা আহিছে, সোনকালে যাব লাগিব, এতিয়া 10:30 বাজি গ'লহি, গতিকে তেওঁলোকক মানে দিয়া হৈছে চাউল সিজোৱা ভাগ, তেওঁলোকে গ্ৰহণ কৰি আছে। মই বোলো অকণমান আপোনালোকৰ মাজত ভিডিঅ' কৰি দিওঁ, কেতিয়াবা হয়তো ময়ো চাব পাৰিম, খুব ভাল লাগিব। এনেই মোবাইলত থাকিলে ভিডিঅ'বোৰ নাথাকে, এনেকৈ থ'লে থাকে। আৰু অনুষ্ঠানভাগ ভালে কুশলে পাৰ হৈ গ'ল। শেষত সকলোকে কৈছোঁ বহুত বহুত ভাল লাগিলে, কিবা যদি দুখ ঠাই হৈছে সকলোৱে ক্ষমা কৰিব। আৰু এয়া আমাৰ আজি ভাগৱত পাঠ ভাগ ইমানতে সামৰণি মাৰিলোঁ, গতিকে আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পায়।